আমাৰ আজি ভোগপুৰ বিহপুৰীয়া পথৰ পৰা সমৰা গাঁৱলৈ প্ৰায় 2 কিলোমিটাৰ থাকি অধিক পথ বহুদিন ধৰি অৱহেলিত হৈ আছিল। আজি তাৰ বাবে আমি নতুন পেভাৰ ব্লকছৰ ৰাস্তা 2,27 লাখ টকা ব্যয়ে নিৰ্মাণ কাৰ্য আমি আৰম্ভণি কৰিব পাৰিলোঁ। মোক কেইদিনমান আগতে ৰাইজে অৱগত কৰিছিল আৰু লগে লগে ৰাস্তাটোৰ গুৰুত্ব বুজি ৰাইজৰ সুচল যাতায়াত দিয়া লক্ষ্যৰে এইভাগ কাম দিবলৈ সুযোগ পোৱাৰ বাবে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আন্তৰিক ধন্যবাদ যাচিছোঁ। সন্মুখৰ ৰাস্তা আৰু তেওঁৰ নামঘৰলৈ যোৱা আচলতে গোটেই গুৰু ভক্তি বা মানে ৰাইজৰ প্ৰতি কিমান ভক্তি সেৱা সেইটোৱে প্ৰমাণ। 10টা বছৰ সন্মুখত ৰাস্তাটো তেনেকৈ ৰাখি থ'লে ৰাইজে কেনেকৈ যাতায়াত কৰে, ছাত্ৰ ছাত্ৰী কেনেকৈ আহে, প্ৰসূতি কেনেকৈ আহে, এই কথা বতৰাবিলাক কেতিয়াও চিন্তা কৰিব নোৱাৰিলে। গতিকে কিমান দায়িত্ববোধৰ মানে জনপ্ৰতিনিধি আছিল আৰু বিহপুৰীয়া ৰাইজে উপলব্ধি কৰিলে, সেইকাৰণে 3বাৰ বিহপুৰীয়া ৰাইজে প্ৰত্যাখ্যান কৰিছে। এতিয়া বিহপুৰীয়া ৰাইজ আমাৰ ভগৱান আমাৰ বাবে। ৰাইজে যাতে কষ্ট নাপায়, ৰাইজে যাতে উপযুক্ত সেৱা পায়, যথাস্থানত যথাযোগ্য সেৱা গৈ পায়, সেইধৰণে যোৱা 2.5 বছৰ বিহপুৰীয়াত তেনে সেৱা এতিয়া আৰম্ভ হৈছে।